পুলিচৰ চাকৰি বিচাৰি দৌৰি ফুৰা ল'ৰাবোৰৰ জীৱন। ৩৫০০ মিটাৰ দৌৰ ১৪ মিনিটত সোমাব লাগিব। ৰাতিপুৱা ৪টা বজাতে আহি খেলপথাৰত কঠোৰতকৈ কঠোৰ অনুশীলন। ভাগৰ নমৰোতেই যাৰ য'ত ডিউটি, কোনোবা দোকানত, কোনোবাই ৰিক্সা চলায়, কোনোবাই আকৌ মিস্ত্ৰীৰ লগত যোগালী কাম কৰে। পৰিয়ালৰ দায়িত্ব ল'বৰ বাবে, নাইবা নিজে চলিবৰ কাৰণে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পঢ়িব ইচ্ছা থাকিলেও পঢ়িবৰ সামৰ্থ্য নাই, মুঠতে কাম এটা কৰিব লাগে। পাছবেলা বচককৈ ৩৫০ টকাৰ ৫০ টকা কাটি ১ ঘণ্টা দৌৰিবলৈ অহা, নহ'লে ৰাতিৰ সাঁজটো লঘোণে থাকিব লাগে। বতৰ যেনেকুৱাই নহওক, ইণ্টাৰভিউ দিনা বোকা পানী হ'লেও যেনে তেনে টাইমত সোমাবই লাগিব, নহ'লে জীৱনটো বৰবাদ হ'ব। খেতি কৰিবলৈও মাটি নাই, কিবা এটা নিজা বিজনেছ কৰিবলৈ হাতত টকা নাই, চাৰিওফালে কেৱল শূন্য। যিটো সময়ত বাইকৰ পিছত ছোৱালী বহাই ঘূৰি ফুৰা, ৰেষ্টুৰেণ্টত ছোৱালীৰ লগত খাবলৈ যাব লাগিছিল, সেই সময়ত চাইকেল বা আধা পুৰণি স্কুটিখনৰ ডেগিত পানীৰ বটল ভৰাই ফিল্ডখনলৈ যাওঁতেই চাকৰি এটা পোৱাৰ আশাত জীৱনৰ আচল মজাখিনি ত্যাগ কৰিব লগা হ'ল। পুলিচৰ চাকৰিৰ কাৰণে ১৮ৰ পৰা ২৫ বছৰ জেনেৰেলসকলৰ, OBC সকলৰ ২৮ বছৰ আৰু SC ST হ'লে ৩০ বছৰলৈকে পাৰে। এফালে ঘৰত ৰুগীয়া মা দেউতা, আনফালে পেয়সীক হেৰুৱাৰ ভয়, ভালপোৱাগৰাকীৰ সদায় আপত্তি, আৰু কিমান দিন ৰম তোমালৈ। মোৰ ঘৰত ল'ৰা চাইছে, এইবাৰ চাকৰি নাপালে মই বেলেগৰ লগত বিয়াত বহিম, মোক হ'লে ক্ষমা কৰিবা। অতহন সংগ্ৰাম কৰাৰ পিছত আহিল ইণ্টাৰভিউ। কোনোবা যদি অলপ ওখ নোহোৱাৰ বাবে ওলাই যাব লগা হ'ল, কোনোবা আকৌ কেইটামান ছেকেণ্ডৰ বাবে ফেইল কৰে, তাতে আকৌ মানুহৰ গেলানি। সি চাকৰি নাপায় বুলি জানোৱেই, আৰে সোধক না তেওঁলোকক। দেউতাকৰ টকাৰে চলা নাই সিহঁতি, নিজৰ উপাৰ্জনৰ টকাকেইটাই যেনে তেনে বুট এপোৱা বাদাম 10 টকা কিনি 3টাকৈ এদিনত হিচাপ কৰি এসপ্তাহ খাই দৌৰি আছে। দুখ নিদিবও, যদি কিবা কৰি অলপ হ'লেও নম্বৰ লৈ পাছ কৰি আহে, আকৌ মানুহৰ ভূ ভাবা। ইমান কম নম্বৰত ক'ত ৰিটেনলৈ নাম আহিব? নাম আহিলেও কিতাপ এখন কিনি পঢ়িবলৈ চিন্তা, মোবাইল ইউটিউবত চাবলৈও নেটপেক, সময়ৰ অভাৱ। সৰ্বশেষত চাকৰিটো হ'লেই, আধা বয়স ঘৰখনৰ দায়িত্ব আৰু আধা বয়স সংসাৰ চম্ভালোতেই গোটেই জীৱনটো পাৰ কৰিব লগা হয়।